सलमान सर रुको रुको रुको, मैं आपका बिग फैन हूँ। हे गाइस, वेलकम बैक टू माय यूट्यूब चैनल। तो मैं आज एकदम जोशत आছোঁ कारण मैं শুইছিলোঁ। শুই থাকোঁতে মোৰ লগৰটোৱে ফোন কৰি এটা কথা কল। তো মই শুইছিলোঁ, শুই থাকোঁতে মোৰ লগৰজনে কল যে তাজমহলত আছে সি, তাতে বোলে সলমান খান আহিছে। মই সেই শুনি তাৰ কথা শুনি মই পুৰা জঁপিয়াই উঠিলোঁ। এতিয়া মই যাব পুৰা ৰেডি। তো বলক যাওঁ। ওলাই আহিছোঁ, দৌৰি দৌৰি যাই আছোঁ। সলমান খান আহিছে বোলে। তো বলক বলক জল্দি জল্দি। সলমান খান আহিছে, যাবি যদি জল্দি ঐ সলমান খান আহিছে বোলে, যাবি আহি আমি এতিয়া তাজমহলৰ গেট পাই গ'লোঁ। তো এক্সাইটমেণ্টটো বাঢ়ি যাই আছে আৰু অলপ ভয়ো লাগি আছে। ফাৰ্ষ্ট টাইম কি পাৰিম কথা পাতোঁ, চাওঁ সলমান খানৰ লগত। তো বলক সলমান খান আহা বুলি কৈ ইয়াতে কি মজাকৈ বহি আছে, চাইছানে? ৱাহ, কৈ সলমান খান কৈ। কিহৰ সলমান খান? সলমান খান আহিছে বোলেচোন। কোনে ক'লে? তইচোন ক'লি ফোন কৰি। সেলিম খান? সলমান খান নহয়তো, আমাৰ লগৰ যিটো সেলিম খান, তাৰ কথাই মই কৈছিলোঁ। क्या हुआ कैसे हुआ कब हुआ क्यों हुआ जब हुआ। ইয়াতে আহি কিনে গম পালোঁ সলমান খান নহয় বোলে, মোৰ লগৰজনৰ কোনোবা লগ এজনহে। চালিম খান নে কি, চালিম খান বুলি কৈছে কোনোবা, তাৰ লগৰ চালিম খান আহিছে বোলে। মই টোপনি ৰাখা মুখতে মই শুনা পাইছোঁ সলমান খান। বেলেগ টেঙা খালোঁ আজি, ইমান আশা কৰি আহিলোঁ, বেয়া লাগিল। বাই বাই। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব আৰু লগতে আমাৰ চেনেলটোত যদি নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।